Phuloni Higher Secondary School along cycle keron pon. Prenifying Koraner Kebarni, Phuloni Higher Secondary School along, Kachalio Samarato upon Kedam Kebang, Kejoy Kejia Panpura, Assam Sorkare Hinpen, Akejoy Pen cycle ron pon. Bang Soja Megalong or Samara Pia Potumapan Anhang Etsi, Phuloni Higher Secondary School Headmaster Hinpen, Kosonsi or Samarato Pan, School along Nang Toy Dunang Jima, Kosonsi Lupatek Nangjima Pobotak Ardi Dojot Pen Lam Tanpon. Lasonsi Aluhia Manpen MLA Dorsing Ronghang, EM Kangbura Killing, EM Billy Mohon Khaglari Lapen, Kapre tum stame chetong dun pen me pachun pon Phuloni pen probin tarunang kipalya birta Malong News প্ৰত্যেকটো স্কুলৰ ক্লাছ 9 ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া চাইকেল বিতৰণৰ কাৰ্যসূচী ইতিমধ্যে ৰাজহুৱা হিচাপে বা ৰাজ্যিক হিচাপে বা ডিষ্ট্ৰিক্ট হিচাপে চিফ মিনিষ্টাৰ বা মিনিষ্টাৰ বা আমাৰ CM তেওঁলোকৰ যোগেদি ডিষ্ট্ৰিবিউট কৰা হৈছে এতিয়া প্ৰত্যেকটো স্কুলত তেওঁলোকে নিজৰ হিচাপে ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈছে আজি ফুলনি হাইস্কুলত ডিষ্ট্ৰিবিউশ্যনত আমালোকক নিমন্ত্ৰণ দিছে লাংহিনৰ MEC তথা কাৰ্বি আংলং কাউন্সিলৰ EM বিলি মোহন ডাঙৰীয়া আৰু কাৰ্বি আংলং কাউন্সিলৰ MEC ফুলনি MEC EM কাৰ্বি আংলং কাউন্সিল কামৰা কিলিং ডাঙৰীয়া লগতে সমাজ সেৱক আৰু আমাৰ এই শিক্ষক প্ৰধান শিক্ষক লগতে সমস্ত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোক লৈ পেলাই আজি চাইকেল বিতৰণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অকল কিতাপ ইউনিফৰ্ম মিড ডে মিল খিনিত সীমাবদ্ধ নাথাকি দূৰ দূৰণি ছাত্ৰ ছাত্ৰী দুখীয়া ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণৰ যি কাৰ্যসূচী হাতত লৈছে আমি চৰকাৰক শলাগ লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুতো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আঁচনি ল'বলৈ চৰকাৰৰ যথেষ্ট সিদ্ধান্তবিলাক আছে সেইখিনি পৰ্যায়ক্ৰমে ৰূপায়ণ কৰি যাব আৰু আমি সুস্থ নাগৰিক শিক্ষিত নাগৰিক কৰিবলৈ কাৰণে চৰকাৰে যিখিনি প্ৰয়াস বা চেষ্টা হাতত লৈছে ই শলাগ ল'বলগীয়া গতিকে আজি এইখিনি কাৰ্যসূচীত মানুহক নিমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰীসকলক গাৰ্জেন সমস্ত সন্মুখত আমি যাতে বিতৰণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু নিশ্চিতভাৱে ল'ৰা ছোৱালীসকলে এই চাইকেলৰ যোগেদি তেওঁলোকে লাভান্বিত হ'ব এইখিনি আশা কৰিছোঁ Itum kelang bom lake Malong News 24/7 hampang aparman klarda kabirta